Welcome to my YouTube channel Tanmay Vlog guys মানে আজি মানে আমাৰ দোকান দিছিল নহয় যেটো দোকান দিছিল এইখন দোকানলৈ লৈ যাম বুলি ভাবিছো বলকচোন গাইস ভিডিওটো আৰম্ভ কৰো মানে কি এই অলপ সাউন্ড হৈ আছে গাড়ী চাই আছে মানে এবাৰ পূজাৰ নতুনকৈ দোকান দিছো নতুনকৈ এবছৰ হ'ল পাৰ্মানেন্টলি দোকান কিন্তু এবাৰ মানে তামাম অফাৰ আছে দোকানত বলক গাইস বলক মানে দোকানখন দেখাই আছে বলক গাইস আজি পিকচাৰটো মানে অলপমান আন্ধাৰ পাব চাওক বতৰটো ইমান এটা ঠিক নহয় গতিকে পিকচাৰটো অলপ আন্ধাৰ পাব গতিকে বেয়া নাপাব গাইস মানে ৰ'দ চ'দ নাই যেহেতু বতৰ এনেকুৱাই পিছফালে এইবিলাক গাড়ী চাৰি আহি আছে বলক গাইস বলক কোনটো ৰাস্তাৰে যাব লাগে আৰু ক'ত যাব লাগে কোনখিনিত দোকান দিছো চব দেখাই আছো বলক গাইস ইমান একেবাৰে 5 star হোটেল নহয় এইলা এনে কিবা ফাষ্ট ফুডৰ হোটেল এল মানে পূজা বুলি অলপমান এনে দিওয়ে না প্ৰতিবাৰে সেইভাবে এবাৰো দিলো এই বলকচোন গাইস ধামাকা অফাৰ আছে বলক গাইস এইফালে ইছলামপুৰ চক এই ইছলামপুৰ চকৰ পৰা সিধা এইফালে পশ্চিমৰ ফালে গলে একদম পুৰা ইয়া পাব মানে কি বুলি কয় এই বেছপাৰা চক এই বেছপাৰা চকটোতে মানে আমাৰ দোকানখন দিছো যিখন ফাষ্ট ফুডৰ দোকান এইখন এইফালে দিছো আপোনালোকে সিধা কতো নৰকি ইছলামপুৰৰ পৰা সিধা পশ্চিমৰ ফালে এনেকৈ আহি সিধা বেছপাৰা চকত ৰখিব তাতে আপোনালোকে দোকানখন আছে hey guys that's puja durga puja এনেকৈ সোমাই আহিব এইখন গেট পাব আৰু ৰিসিউ বুলি এখন গেট পাব এইখন গেট ধুনীয়াকৈ ক্ৰছ কৰিলে আমাৰ দোকানখন পাই গ'ল এইখন দেখিছেনে গাইস দ্যাটস পূজা আৰু এইখন হৈছে দোকান ৰব যাই আছো দোকানৰ ভিতৰত যাই আছো গাইস বনোৱা মানে ষ্টাৰ্ট হৈ গৈছে চাওক এইবিলাক মানে বনোৱা ষ্টাৰ্ট এইফালে ৰব দেখাই আছো বনোৱা ষ্টাৰ্ট হৈ গৈছে গাইস খাওক ইয়াতে খাই আৰু মজা লওক ইয়াতে আপোনালোকে বহিব পাৰে চাওক ইয়াতে 1 জোৰ 2 জোৰ 3 জোৰ 4 জোৰ এইফালে 5 6 জোৰ বঢ়াই দিছে আৰু এইফালে এজোৰ 8 জোৰ 9 জোৰ ইয়াতে 9 জোৰ আছে টোটেল 9 জোৰ আছে আৰু ইয়াতে মানে অলপমান সাউন্ডটো মানে এয়া হৈ আছে ইয়াতে মানে বক্স বাজি আছে গতিকে মানে সাউন্ডটো আহিছে নে নাই নাজানো ইয়াতে আহক আৰু অফাৰটো কথা কৈ আছো ৰব গাইস ৰব ফাৰ্স্ট বহি লওক আমাৰ দোকানলৈ আহক গাইস ইয়াতে আমাৰ দোকানত বহুত বস্তু খাব পাব ইয়াতে ঘুগনি আছে চাওমিন আছে মমো আছে চপ আছে বাগৰে এক্সট্ৰা মানে বহুত বস্তু আছে আৰু ইয়াতে চচটো বজালি যাই থাকোঁ মানে যাম বাৰু আৰু দোকানখন দেখাই আছোঁ ইয়াতে আহক মানে বহুত ভেৰাইটি মানে কি বুলি কওঁ আপোনাৰ যি খাব ইচ্ছা তাতে খাব পাৰিব মানে ইয়াতে বনাই আছে এতিয়া বনাই আছে চাওমিন বনাই আছে চপ বনাই আছে চিকেন পকৰা বনাই আছে মাত্ৰ বহুত কম দাম চিকেন পকৰা 10 টকা আৰু চিংৰা 10 টকা চাওমিন মানে 40 টকা প্লেট 30 টকা আৰু এইফালে মমো 40 টকা আপোনালোকে আহক ইয়াতে মানে কোনটো চক আপোনালোকে চিনি পাইছে নাই দেখাই আছোঁ গাইছ এইটো চকটো দেখিছেনে গাইছ এই চকটোৰ পৰা চিধা এনেকৈ আহিব আৰু এইখন দোকানতে আহক আৰু এইখনে হৈছে আমাৰ দোকানখন আৰু দেখাই আছোঁ আৰু ঘুগুনি বনাই আছে ইয়াতে গাইছ ইয়াত ঘুগুনিৰ পিঁয়াজ ভাজি আছে গাইছ ঘুগুনিৰ পিঁয়াজ গাইছ ল'ৰাবিলাকৰ প্ৰিয় খাদ্যও আছে ইয়াতে চিগনেচাৰ হ'ব শিখৰ পাব মানে এয়া ছোৱালীৰ আৰু এয়া ল'ৰাৰ গাইছ কিছুমানৰ কাৰণে এইটো বাৰু কিছুমান ল'ৰাই এইটো খাই বাৰু এইবিলাক নাখায় মই তেনেকৈ নাখাওঁ আৰু চাই যাওক দেটছ আমাৰ এইখন আছে গাইছ আমাৰ দোকান আৰু ইয়াতে আহক মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ দোকানলৈ আহক গাইছ খাওক আৰু বস্তি লওক গাইছ এয়া মানে চাওক বনাব মানে ধৰিব আৰু চিকেন পকৰা এয়া আহক খাওক আৰু মস্তি লওক ইয়াতে গাইছ এইখনে হৈছে আমাৰ দোকানখন মানে ৰাস্তাত লিখা থাকিব এনেকৈ চিকুচাট হাউচ ইয়াতে আহক আৰু এনেকৈ সোমাই যাওক এইজন দেখিছেনে এজন এই দাদাক ক'ব যি লাগে তাকে ক'ব দাদাই দি দিব আৰু এনেকৈ খাওক আৰু মস্তি লওক বাৰে কৈছোঁ খাওক আৰু মস্তি লওক গাইছ লগতে আপোনালোকক পূজাখনো এবাৰ দেখুৱাওঁ বুলি ভাবি এইফালে ওচৰত আহিলোঁ এইখনে হৈছে মানে ইয়াৰে থানখন কৃষ্ণ